হেল্ল' গাইজ, আমি আজি বৰপেটাত বিয়া খাব আহিছোঁ আৰু এই ভাইটিৰ বিয়াত। তেনেহ'লে ভিডিঅ'টো চাই যাব, কিমান যে আনন্দ হৈছে, চাই থাকিব। আৰু বিয়া বুলি ক'লে চেলফি, এই ভণ্টিহঁতৰ লগত চেলফি উঠিছোঁ, তাৰপিছত নিজেও কেইখনমান উঠিলোঁ আৰু ওচৰৰ বাইদেউহঁত ৰিলেটিভৰ লগত আটাইবিলাকে ফটো উঠি পেলাই আমি ৰাতি ৰাওনা হ'লোঁ। তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু ৰাতি গুৱাহাটীলৈ আহি কিন্তু খুব ভাল লাগে দেই। আপোনালোকে যদি যাব বিচাৰে ৰাতি যাব, দিনতকৈ ৰাতি আহি খুব ভাল লাগে। বাজিছে ৰাতি 12:30 আৰু আমি এতিয়া গৈ আছোঁ বৰপেটাৰ পৰা। আমি আহি আছোঁ, এতিয়া পাইছোঁ আমি নলবাৰী। এতিয়া আমি গুৱাহাটী অভিমুখে গৈ আছোঁ। এতিয়া বাজিছে 2:03 আৰু এতিয়া আমি শৰাইঘাট দলঙত উঠিম আৰু আমিনগাঁও পাৰ হৈলোঁ।
হাহাকাৰ ধ্বনি নিশব্দে নীৰৱে উৰালৈ তুমি উৰালৈ ধোৱা